হেল্ল' কেনেকুৱা লাগিছে ৰাইজ বঢ়িয়া নে ছুপাৰ বঢ়িয়া আকৌ এবাৰ এই মানুহজনলৈ অশেষ ধন্যবাদ বৰ্ণিতৰ তৰফৰ পৰা মোৰ ল'ৰাটোক মানুহ বনাই দিলে দেখিলে মই যোৰহাটৰ জোনাকী সংঘৰ পৰা পাছ কৰা মই জোনাকী সংঘৰ থাৰ্ড বেটছৰ আছিলোঁ 1989 আৰু নীলোৎপল কোন বেটছৰ মই 2006 মেট্ৰিক আমি জোনাকী সংঘ বিদ্যালয়ৰ পৰা পাছ কৰা দুইজনে যোৰহাটৰ আৰু এজন আছে আমাৰ সুদৰ্শন গোস্বামী জোনাকী সংঘ বিদ্যালয়ৰ পৰা তো আমি যেতিয়া কথা পাতিছিলোঁ 20 জানুৱাৰী সুদৰ্শন আহিছিলে মোৰ ওচৰত পলক দা মই বৰ্ণিতৰ হৈ কাম কৰিব বিচাৰিছোঁ আপোনালোকৰ মাঘ বিহু দেখিলোঁ আপোনালোকে ইমান ধুনীয়াকৈ পাতিছে মই জইন কৰিব বিচাৰিছোঁ বোলো আহা কথা পাতোঁ কথা পাতি থাকোঁতে ক'লোঁ মোৰ বহুত এটা সপোন আছে মোৰ এটা আশা আছে মই নীলোৎপল পৰা কোনে মাতিব বিচাৰি আছোঁ কৈছে কোন নীলোৎপলৰ কথা কৈছে আমাৰ যোৰহাটৰ নেকি বোলো অঁ যোৰহাটৰ নীলোৎপল কৈছে সি মোৰ বেষ্ট ফ্ৰেণ্ড হয় সুদৰ্শন ক'ত আছা তুমি সুদৰ্শন আহা সুদৰ্শন আহিব লাগে ষ্টেজখন যিমান ওখ সিও সিমানে ওখ আচলতে তই ষ্টেজলৈ নাহাই ভাল নি বাৰু মোৰ কাৰণে দিগদাৰ হৈ যাব তো মোৰ লগত ভিডিঅ'টো এতিয়াও আছে সুদৰ্শনে ক'লে পলক দা ৰ'ব মই এতিয়া ফোন কৰি আছোঁ সি ফোন কৰিছে মই তাৰ ভিডিঅ' কৰিছোঁ হা মই মানে মেমৰিটো ৰাখিব বিচাৰিছিলোঁ ই কৈছে চৰি মই এতিয়া মানে আপুনি বুলি মাতিব লাগিব এতিয়া শ্বৰ্ট একদম নালাগে তো নীলোৎপলে কৈছে পলক সুদৰ্শনৰ নলে গলা লগা বন্ধু বেষ্ট ফ্ৰেণ্ড সুদৰ্শনে কৈছে পলক দা মই এতিয়াই ফোন কৰি আছোঁ ফোন কৰিলে নীলোৎপলে কৈছে মই শ্বুটিঙত বিজি হৈ আছোঁ চাহৰ গানটো ৰেকৰ্ডিঙৰ কাম চলি আছে মই পিছত কথা পাতিম আৰু এই ভিডিঅ'টো এতিয়াও আছে মই বৰ্ণিতৰ পেজত পোষ্ট কৰিম মই কৰা নাছিলোঁ এতিয়া কৰিম কিন্তু আৰু সেই সপোন আজি দিঠকত পৰিণত হ'ল আৰু মোক সহায় কৰিলে সঁচা কথা কৈছোঁ মোক সহায় কৰিলে আমাৰ এক্সিকিউটিভ বডিৰ সকলো মেম্বাৰ আৰু লগতে এডভাইজৰী কমিটিৰ সকলো মেম্বাৰ আৰু লগতে আজি ইয়াত উপস্থিত থকা ৰাইজ এতিয়া মই মঞ্চলৈ মাতিব বিচাৰিছোঁ ৰূপম দা ৰিটায়াৰ্ড কৰ্ণেল শান্তনু দা আৰু ৰঞ্জিত দা মই এইখিনিতে সুদৰ্শন আৰু মোৰ ঘটনা এটা ক'বলৈ লৈছোঁ ই মানুহটো যেনেকুৱা সেউজীয়া কুৰ্তা পিন্ধি আছে মানুহ তেনেকুৱা সেউজীয়া ধুনীয়া মানুহ আৰু আমি যিমান বদমাচি কৰিছোঁ চব মই ইয়াৰ লগতে কৰিছোঁ আচলতে আৰু এবাৰ কি হ'ল আমি মানে বহুত উৎপতীয়া আছিলোঁ স্কুলত পঢ়ি থাকোঁতে আমাক কি কৰিলে ইয়াক মোক আৰু দুজন বন্ধু আছিলে আমাক ক'লে তহঁতৰতো জীৱনত একো নহয় তহঁতি লাষ্ট বেঞ্চত বহি থাক বেলেগক দিগদাৰ নকৰিবি বাকীবোৰক বৰবাদ নকৰিবি তেনেকৈ আমাক লাষ্ট বেঞ্চত বহুৱাই দিলে আমি লাষ্ট বেঞ্চত আমাৰ পঢ়া শুনাত একো মন নাই আমি অকল কথা পাতোঁ তাৰপিছতে ই মানে তেতিয়া কৈছে এতিয়া কি হ'ব আমাকতো স্কুলত লাষ্ট বেঞ্চত বহুৱাই দিলে আমাৰ জীৱনত একো নহ'ব এতিয়া তই গান গাবি মই প্ৰগ্ৰেম পাতিম মানুহৰ পৰা পইচা উঠাম আমি দুটা তেনেকৈ চলিম মই বোলো ঠিক আছে বঢ়িয়া এইটো তাৰপিছত সেইটো কাৰণে বৰ্ণিতক মতা নাইতো তাৰপিছত সেইদিনা যেতিয়া এই অনুষ্ঠানটোলৈ অহা গোটেই আমাৰ প্ৰগ্ৰেমৰ কথা হ'ল আমাৰ তেতিয়া সুদৰ্শনে সেই কথাটো মোক মনত পেলাই দিছে যে আমি এনেকৈ যে কথা পাতিছিলোঁ এটা সময়ত সেই কথাখিনি আমাৰ সঁচা হ'বলৈ গৈ আছে বোলো বা এইটোতো বৰ সাংঘাতিক কথা গতিকে মানুহে কি কৰিব লাগে সপোন দেখিব লাগে আৰু এটা ঘটনা কওঁ জুবিন দাৰ যেতিয়া হিয়ামন বুলি কেছেটখন ওলাইছিল আমাৰ হাততো পইচা পাতি নাছিল 10 টকা এটাও নিদিয়ে ঘৰৰ পৰা এতিয়া কি কৰিম সেই সময়ত মানে একে সময়তে কাহনা প্যাৰহে চিনেমাখন ওলাইছিলে সেই চিনেমাখন যেতিয়া ঋত্বিক ৰোশনে এযোৰ চশমা পিন্ধে ছেকেণ্ড হাফত সেই চশমাযোৰ আমি বিচাৰিলোঁ কোৰ্টৰ মুখত পাই গ'লোঁ 40 টকাত মই চশমাযোৰ কিনিলোঁ দুদিনমান মই পিন্ধিলোঁ মই ইয়াক দিয়া নাই বাৰু পিন্ধিবলৈ মই পিন্ধি মেলি আৰু ইফাল সিফাল গ'লোঁ চাইকেল চলাই ঋত্বিক ৰোশন হৈ এতিয়া দুদিন পিছতে ওলালে হিয়ামন কি আছিলে নৱ মোলৈ এজনী ছোৱালী চেলেলে নাই একদম ছুপাৰ হিট এতিয়া ঋত্বিক ৰোশনৰ পৰা মই জুবিন গাৰ্গত শ্বিফ্ট হ'ব লাগিল হাততো পইচা নাই কেছেটটো কিনিবলৈ আমাৰ যে বেঞ্চত বহা যে বাকী এই যে 4টা ল'ৰাৰ বাকী আৰু এটা তাক ক'লোঁ তই এটা কাম কৰ এই চশমাযোৰ তোক বেছি ভাল লাগিব এই চশমাযোৰ তই ল 45 টকা এটা দে আমি 80 টকাত কিনিছোঁ বুলি ক'লোঁ আমি তেতিয়াৰ পৰা আছিলোঁ বুদ্ধিয়ক
হয় নাই তাৰপিছত ক'লোঁ এইযোৰ 45 টকাত তোক বিকিম আমি তাৰপিছতে সি তাৰ ওচৰতো পইচা নাই সি আইতাকৰ এনেকুৱা যে টেকেলিবিলাক থাকে পইচা ভৰোৱা হেক্স ব্লেডেৰে গোটেইটো কাটিলে তলটো কাটি 45 টকা উলিয়াই আকৌ আঠা লগাই থৈ দিলে সেই 45 টকা আমাক দিলে আমি চশমাযোৰ বিকিলোঁ ইয়ে মই গৈ আকৌ কোৰ্টৰ ওচৰত গৈ ৰাস্তাৰ দাঁতিত কেছেটটো কিনিলোঁ আমাৰ তেনেকুৱা আমি তেনেকৈ একেলগে দুইটাই সৰুতে যিমান বহুত একেলগে কেছেট কিনিছোঁ একেলগে গান গাইছোঁ একেলগে গান গাইছোঁ নহয় দেই ই গান গোৱা বুলি ক'লে মই এতিয়া ভয়ে খাই যাম মই গতিকে আৰু সুৰটো যদি একেবাৰে নাইকিয়া পৃথিৱীৰ গলা আছে সেইটো হৈছে ইয়াৰ গতিকে খুব ভাল লাগিছে আৰু থেংক ইউ সুদৰ্শন আৰু পল্লৱ দা আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু খুব ভাল লাগিছে আপোনালোক সকলো আহিছে আৰু অসমৰ বাহিৰত আৰু বিভিন্ন ঠাইত অনুষ্ঠান কৰিছোঁ কিন্তু আজি সকলোতকৈ বেছি অডিয়েঞ্চ হৈছে গতিকে সেইটো খুব ভাল লাগিছে থেংক ইউ নীলোৎপলক এটি এখন ফুলাম গামোচাৰে আদৰণি জনাইছে আমাৰ এডভাইজৰী কমিটিৰ মেম্বাৰ ৰিটায়াৰ্ড কৰ্ণেল শান্তনু দা আৰু এটি ফুলাম জাপিৰে ৰঞ্জিত দা আৰু ধন্যবাদ আছে আমাৰ ৰূপম দা মই ৰূপম দাক কিয় মাতিছোঁ ৰূপম দাক মাতিছোঁ দিছ ইজ দ্য মেন বিহাইণ্ড দ্য ৱেবছাইট অফ বলিউড হি লুকছ লাইক বিনোদ কামলি He has developed all the the social media and the website of Bollywood, and he is going to handle this from on behalf of Bollywood. Please give a big round of applause for his website, and again I promise you we are going to get lot of things in www.bollywoodpune.com. Thank you Nilutpal. Thank you Nilutpal. Thank you. Nilutpal অকমান এটা ব্ৰেক ল'ব এতিয়া ব্ৰেকত মই গান গাম নে জয়দাই গান গাব জয়দাক এবাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এবাৰ আহিব নেকি জয়দা So please welcome আপোনালোকৰ আশা মই পূৰণ কৰিলোঁ জয়দাই গান গাই আছে হেপী নে প্লিজ welcome জয়দা on the